হাই গাইজ, কেনেকুৱা খবৰ নিশ্চয় ভাল। মই হিমাশ্ৰী, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হিমাশ্ৰী ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাব আহিছোঁ খান্দাজান, আৰু ইয়াত নাৰিকলী মন্দিৰৰ সন্মুখৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি খান্দাজান যাই আছোঁ। আজি যিহেতুকে মহাসপ্তমী আৰু দুৰ্গা পূজা উপলক্ষে তেওঁলোকে সোণালী জয়ন্তীও উদযাপন কৰিছে। আৰু আমি যাই দেখুৱাম কি হয়। আৰু লগতে আজি আহিব ডিম্পু বৰুৱা আৰু ইউটিউবাৰসকল আহিব, আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু বলকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া আমাৰ নাৰিকলী মন্দিৰ। নাৰিকলী মন্দিৰৰ সন্মুখেৰে আমাৰ ঘৰত যাব লাগে যিহেতুকে, আৰু মন্দিৰটো দেখুওৱা নহয়েই মোৰ প্ৰায়, কাৰণ তেনেকুৱাকৈ ভিডিঅ' কৰা হোৱাই নাই। এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভাইটিয়ে দোকান দিছে নাৰিকলী মন্দিৰৰ চকত, আৰু আমাৰ যিহেতুকে বেছি দূৰ নহয় নাৰিকলীৰ পৰা খান্দাজান, যাই আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। এয়া দোকানত এয়া আমি পালোঁ আহি, আৰু এয়া হ'ল খান্দাজানৰ পূজা। এয়া চাওক, এয়া দুৰ্গা দেৱী। আৰু ইফালে আজি সোণালী জয়ন্তী উপলক্ষে শোভাযাত্ৰাও হ'ব, আৰু শোভাযাত্ৰাৰ কাৰণে সকলোবোৰ ইফালে ৰেডিও হৈছে। দেখুৱাই আছোঁ, চাই যাব। ডিম্পু বৰুৱা দাদা আহি পাইছে, এহা গাড়ী সোমাইছে। এয়া ডিম্পু বৰুৱা দাদা এবাৰ লগ কৰি আহোঁ। দাদা লগ কৰিলোঁ, আৰু এইবাৰ আহিব ভাঙা টিভি, খ্যাত সকলোৱে চিনিয়ে পায় অসমৰ ৰাইজে, আৰু দৰঙৰ ইউটিউবাৰ দীপজ্যোতি ডেকা আহি আছে, আৰু লগতে ডনচালৈ আহিব, আৰু লগ পাম তেওঁলোককো। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই যাই থাকিব। দীপজ্যোতি দাদা আহি পাইছে, ভালে আছেনে? যোৱাৰ সময়ত পূজাৰ শুভেচ্ছা থাকিল, সঁচাকৈ ভাল লাগিল। আজি খান্দাজান পূজাত আহি পেলাই ৰূপমৰ কাৰণে এইখিনি পাইছোঁ আহি, আৰু ৰাইজৰ সহায় সহযোগিতা দেখা পাই ভাল লাগিছে। আৰু এইফালে এনেকুৱা হৈছে, ভালে আছা? আৰু অনামিকাও আহিছে, এইফালে ভালে আছা? কেনেকুৱা লাগিছে? ঠিক আছে, তোমালোকৰ ভিডিঅ'বোৰ চাই থাকোঁ সদায়। এইফালে ডনচালৈ ভাল লাগিল লগ পাই। বহুত বহুত ভাল লাগিল। হয়তো এনে এইখানে গৈ থাকো পূজা চাবা, এইখান পূজা দেখো, আৰু এখানে ক'লে যে এইখান পূজা বহুত পুৰণা, কিমান বছৰ হ'ল? 54 বছৰ হ'ল। তো আমাৰ প্ৰায় দেউতাহঁতে চাইছিল চাগে এইখান পূজা, কাৰণ আমাৰ অৰিজিনেল ঘৰটো ইয়াৰ পৰা বেছি দূৰ নহয় না, তো ইয়াত আহি চাইছিল চাগে। আৰু ময়ো আজি এইখান পূজাত আহিবা পাৰি, আৰু শোভাযাত্ৰা অনুষ্ঠিত মানে উপস্থিত থাকা পাৰি, বহুত বহুত ভাল লাগিল। ধন্যবাদ ডিম্পু ভাই আহিল, ডনচা ভাই আহিল, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইমান সুন্দৰকৈ ইয়াত আমন্ত্ৰণ কৰাৰ বাবে। এইফালে তোমালোকত যাবা এতিয়া শোভাযাত্ৰা, আৰু এইফালে দেখাই আছোঁ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। এইফালে পূৰা লাইন। সকলোবোৰ শোভাযাত্ৰাত গ'ল, আৰু আমি নগ'লোঁ, আৰু ছোৱালীক লৈ আহিছোঁ, আৰু কাৰণে নগ'লোঁ, তাই টোপনিও গ'ল। আকৌ তেওঁলোক আহিলে আপোনালোকক দেখুৱাম কি কৰে কি নকৰে। শোভাযাত্ৰা কৰি ঘূৰি আহিলে, আৰু বাৰে বৰণীয়া সংস্কৃতি
লিখি লিখি দিছে আমি পাইছে আপোনালোকৰ ইয়াত আহি ঘোষণা দিব বিচাৰিছোঁ আমাৰ আজি উদ্যোক্তাসকলে সদৌতি ৰাইজৰ বাবে মহাপ্ৰসাদৰ ব্যৱস্থা কৰিছে সেয়ে সকলোকে মহাপ্ৰসাদ ল'বলৈ আমি কমিটিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আমি পুনৰ কৈছোঁ আজি উদ্যোক্তাসকলে মহাপ্ৰসাদৰ ব্যৱস্থা কৰিছে সদৌতি ৰাইজকে মহাপ্ৰসাদ ল'বলৈ আমি এনেদৰে শোভাযাত্ৰা আজি শেষ হ'ল আৰু আমিও এতিয়া ঘৰমুখে আহিলোঁ বেটাৰী গাড়ীত আৰু বেছি দূৰ নহয় জানে আৰু ডাইৰেক্ট ঘৰলৈ যাই আছোঁ ঠিক আছে অন্য ভিডিঅ'ত যেন আকৌ লগ পাম চাই থাকিব ভিডিঅ'বোৰ সকলোৱে আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ তেনেহ'লে বাই বাই